সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ঘৰতে পুথিয়ে ভাগ পঢ়াবলৈ লৈছে আৰু সেইবাবে মই 3:45তে উঠিলোঁ। এয়া ৰাতিয়ে হৈ আছে, মানে বাহিৰলৈ যাবলৈ অলপ ভয়ো লাগিছে। তাৰপাছতে ভাবিলোঁ কি কৰোঁ কি নকৰোঁকৈ ঘৰটো সাৰি মেলি মচি লওঁ বোলো, সেইবাবে মচি ল'লোঁ। আৰু ঘৰটো মচাৰ পাছতহে বাকী কামখিনি কৰিব পাৰিম। যিহেতু প্ৰসাদ তিয়াবলৈ আছে আৰু সেইবাবে মই সোনকালে উঠিলোঁ, কাৰণ প্ৰসাদখিনি সোনকালে নিতিয়ালে এইফালে নহ'বগৈ, সেইবাবে। আৰু আগৰ ভিডিঅ'সমূহ বহুত থাকি গৈছে, দিব পৰা নাই। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনে পাই নাজানো, মই দেখাবহে চেষ্টা কৰোঁ, কি কৰি থাকোঁ কি নকৰোঁ। মৰম দিব, সাহস দিব, শক্তি দিব আপোনালোকৰ লৈ, সেইটোৱে অনুৰোধ জনালোঁ। আৰু এইফালে গা পা ধুই ধূপ ধূনা লগাই মই প্ৰসাদ তিয়ালোঁ আৰু লগতে মই পাচলিখিনিও অলপ কাটি বাছি ল'লোঁ। ৰাতিপুৱা পৰাই চুই থকাৰ কাৰণে পানী দেখিছেনে, হাতখনো কি হৈ গৈছে। আৰু এইফালে ভকত আহিলে আৰু অহাৰ পাছত পুথিভাগ পঢ়ি আছে, আৰু পুথি যেনেকৈ পঢ়িছে আপোনালোকক তেনেকৈ দেখাব চেষ্টা কৰিছোঁ। দুয়ো আচন্তে নগলো ক্ষেত্ৰস্থান, মূৰ পাৱ ভৈলে বিষ সিপাৰ সমান। হাহা দয়াময় মূৰ কি কৰিলা গতি, এভুতুৱা নামলৈতে হওক মূৰ মতি। কৰ্ম দুখে জীৱা জন্ম হুৱে সংসাৰত, তাতো নাচাৰো কচিত তোৱা আচৰণত। সেৱকসকলে যিসকলে ভগৱন্ত সদায় হৃদয়তে লৈ থাকে, সেইসকলে সদায় তেওঁৰ চৰণকে দেখা পায় দেই। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। এই সুকবি শেখৰ কোনজন গম পাইছেনে? হয়, কওকচোন। এই আমাৰ শংকৰদেৱে 12বাৰ তীৰ্থ দৰ্শন কৰিছিলে, ভ্ৰমণ কৰিছিলে। সমস্ত তীৰ্থ দৰ্শন কৰি পেলাই গোটেই শাস্ত্ৰ পুথিবোৰ চালে, চাই যিবিলাক দৰকাৰী বস্তু সমস্ত গুৰুজনাই গোটাই আনি উত্তৰ পূবত প্ৰকাশ কৰিলে। মানে আমি বহুত ভাগ্যৱান, মানে কি আমি কলি যুগত জন্মৰ কাৰণে আমি বহুত ভাগ্যৱান পাইছোঁ। কাৰণ 3টা যুগততো ধ্যান এইবিলাকেতো গৈছিলে, ইয়াত কেৱল তেওঁ নামটো ল'লে আপোনাৰ মুক্তি পায়। গতিকে আমি বহুত ভাগ্যৱান। আৰু অসমৰ নিচিনা জেগাত স্বয়ং তেওঁ ভগৱান জন্ম হৈছে, আমি কম ভাগ্যৱান নেকি শংকৰদেৱ? এইজন সুকবি কোন গম পাইছেনে? এই কবিৰ দাস বুলি যে হিন্দীত এটা গল্প আছিলে, সেই কবিৰ দাস। এই কবিৰ দাস এইজন বোলে মহা বৈষ্ণৱ, তেওঁ মানে মুচিয়াৰ আছিলে। এই জোতা চোতা চিলোৱা, এই ৰাতিপুৱাই তাৰমানে সেই মুচি কৰ্ম কৰিবলৈ বটালি চটালি ধৰাই, সেই বটালি ধৰা মানে এটা নাৱৰ নিচিনা এখনতে পানী লৈ, সেই নাওখনৰ পানীতে সদায় গঙাক স্নান কৰিছে। এদিন এই ছোৱালীজনী বিয়া, জীয়েকৰ বিয়া হ'ল। সেই বিয়াখনত চব বস্তু যোগাৰ হ'ল, কিন্তু সেই খাৰু এপাত যোৰা নমৰিলে। তেতিয়া গঙা স্নান আছিলে তেনেকুৱাতে। যেতিয়া তীৰ্থলৈ মানে স্নান কৰিবলৈ যেতিয়া তীৰ্থযাত্ৰীবোৰ আহিছে, তেওঁ চিন্তা কৰিলে যে মই এতিয়া যাবলৈও সময় নাই, আৰু মই এই চিঠি এখন গঙা মাৰিলে দিওঁ কেনেকৈ, এনেকৈ চিন্তা কৰি থাকোঁতে দুজনে সেইফালে পাৰ হৈ যাবলৈ আহোঁতে তেতিয়া মাতিলে, লৈ প্ৰভু এইফালে আহকচোন। আহিলে দুজনে, বোলে কেলৈ মাতিলে? বোলে হেৰি কৰিবাচোন, তোমালোকে স্নানৰ হৈ যাবা বোলে, আমি গঙা স্নানত যাম। এতিয়া হেৰি কৰিবাচোন, মই কাগজ এখন দিওঁ, গঙা মাইক দিবাগৈচোন। তেতিয়া সেই চিঠিখন লিখিয়ে থৈছিলে, সেই চিঠিখন দিলে বাটে বাটে দুইজনে পঢ়ি মানে চিন্তা কৰিছে যে এই মুচিয়াৰটো চিঠি এখন দিছে গঙা মাৰিলে সোণৰ খাৰু বিচাৰি, কি মানে সিহঁতে মানে এটিকিং কৰিছে। ইয়াৰ দুইজনে গৈ পেলাই গঙা স্নান কৰিলে, কৰি নিজৰ কৰ্মখিনি কৰাৰ পিছত পাৰলৈ উঠি দুইজনে ক'লে, এই মুচিয়াটো বাৰু আমি প্ৰমাণ কৰি চাওঁচোন, চিঠিখন যে দি পঠিয়াইছে। তেওঁ কৈছে যে কিমানখিনি নামি পেলাই চিঠিখন দিলা। তেতিয়া দুইজনে গৈ আৰু গঙা মাইক মানে হেৰিখিনি ওপৰৰ যিবোৰ বহল কৰি লৈ পেলাই চিঠিখন দিলে, আৰু
অকণমান পিছত এনেকৈ উটি উটি গৈ আকৌ পিছতে চিঠিখনৰ ওপৰতে খাৰুৱা পাত পাতি তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁলোকে আচৰিত পালে, কি আচৰিত, চিঠিখন উটি গ'ল আৰু চিঠিখনৰ ওপৰতে খাৰুৱা পাত ভক্তিৰে সতি দিছে। তেতিয়াতো দুইজনে অতি ভয় খাই গ'ল যে সেইজন মানুহ নহয়, নিশ্চয় কোনোবা ভগৱন্তৰ অংশ। তেওঁলোকে বৰ হেঁপাহেৰে সাদৰেৰে আনি তেওঁ দিলেহি আৰু তাতে শৰণ ল'লেহি তেওঁলোক দুইজনে, যে আমি গঙাত কি পালোঁ একো নাপালোঁ, তোমাৰ দিয়া চিঠিখনতে আমি সমস্ত পালোঁ। সেইজন কবিদাস, সেইজন দ্বিতীয়টো ৰাম জগবন্ধু ত্ৰাহি গোপাল দাস উধাৰিও দিন দয়ালো। ৰাম জগবন্ধু ত্ৰাহি গোপাল দাস উধাৰিও দিন দয়ালো। কৃষ্ণৰ চৰণে কৰি প্ৰণাম পদ্ম পুৰাণৰ সহস্ৰ নাম। আমি বিৰচিবু কীৰ্তন আৰু শুনি পাত কৰ হয়ো নিস্তাৰ। শুনিবি দেই, সাগৰতে সাগৰতে দে তৰু মহাহুখে সকল জগতত জুমায়ে মোহিত। তোমাৰ চৰণে প্ৰভু কেনে দেশিত। পুত্ৰ দ্বাৰা নিগহে বান্ধিলো দুই ভৰি, মৰমতে আছো প্ৰভু নুবুলো হৰি। অকণমান ভাগি যাওকচোন। হয় দিয়ক, আমি যাম। ও সকলো নিগমলতা তাৰ বিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ। হোমধূৰ হোমংগল শ্ৰদ্ধায়ে হেলায়ে লয়, নৰে মাত্ৰ তৰে সেইটো হৈছে নিগম নাম, যিটো আনফালে ভকতৰ আজ্ঞা লৈ খুৰী আৰু মই দুইজনীয়ে খানা বনাবলৈ লাগি গ'লোঁ। আৰু গৰমো বহুত হৈছিল আৰু আচলতে খুৰীয়ে বহুত বেছি সহায় কৰিলে, সেইবাবে থেংক ইউ। আৰু ইফালে আজি বনিলে এখন মিক্স চব্জি আৰু দালি আৰু মাছ আৰু অলপ চাটনি বনাম, সেয়াই আৰু এইভাগেই আজি দিনটো পাৰ হৈ গ'ল।
আমাৰ দিনটো পাৰ হৈ গ'ল আৰু খুব বেছি ভাল লাগিলে আৰু মনটো খুব বেছি পাতল লাগিছে। সকলোৰে মংগল হওক, আমাৰো মংগল হওক আৰু তাকে কামনা কৰিলোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।